গুড মৰ্ণিং ফ্ৰেণ্ডছ। মই আজি ডিটিৰ বিষয়ে দ্বিতীয় ভাগ লৈ আহিছোঁ। ডিটিৰ দ্বাৰা গৰ্ভস্থ সন্তানসকলৰ ভৱিষ্যত বৰ্ণন কৰা হ'ব ইয়াতে। গতিকে মই এতিয়া আপোনালোকৰ আগত পাঠখিনি কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাব। ডিটিৰ গৰ্ভস্থ সন্তানসকলৰ ভৱিষ্যত বৰ্ণন। মৈত্ৰেয়ী বদতি শুনা বিদুৰ সম্প্ৰতি পুত্ৰৰ কুশল সাধি দিতি মহাসতী এহিমতে হৰক কৰিয়া স্তুতি ছয় ৰহিলা স্বামীক ভয়ে শৰীৰ কাম্পয় পাছে প্ৰজাপতি কৰি সন্ধ্যা সমাপন ভাৰ্যাক সম্বোধি হেন বলিলা বচন শুনা অনাচাৰী তোৰ দুখ যত মোহৰ আজ্ঞাক আৰু কৰি আছ হত। কি কৈছে স্বামীয়ে কৈছে, তাৰমানে দ্বিতীয়ে কি কৰিছে, পুত্ৰৰ কুশলৰ কাৰণে প্ৰভুৰ কাষত প্ৰাৰ্থনা অৰ্চনা কৰিছে। কিন্তু স্বামীয়ে কৈছে, তই মোৰ কথা নুশুনি তই এইবিলাক বেয়া কাম কৰিলি, গতিকে তই এই কামটো বৰ অনাচাৰী, তোৰ এইবিলাক বহুত দুখ লাগিছে বুলি কৈছে। কোনে কৈছে? দ্বিতীৰ গিৰিয়েকে কৈছে। মোহৰ আজ্ঞক আৰু কৰি আছা হত দেৱতাক হেলা সন্ধ্যা কাল মহাঘোৰ এহি চাৰি গোটা দুখ সিজিল তোহোৰ। তোৰ গাত এই যে সন্ধ্যাকালত তই যে এই বেয়া কৰ্মত যে লিপ্ত হলি, এই কথাটোৱে তোৰ বৰ গাত দুখ লাগিল। এতেকে অভদ্ৰ তোৰ জন্মিব তনয় পৰম অসাধু দুষ্ট কহিলো নিশ্চয় শুন আৰে চণ্ডী তোৰ পুত্ৰ দুইৰ গুণ কন্দুৱাইবে লোকক অধম নিদাৰুণ। এনেকুৱা অসভ্য অভদ্ৰ অধম পুত্ৰৰ জন্ম হ'ব তোৰ, তই আজি শুন তোৰ ভৱিষ্যত কথাটো। এই বুলি কোনে ক'লে? গিৰিয়েকে দ্বিতীক ক'লে। আৰু জগতৰ লোকক তোৰ পুত্ৰ দুটাই কন্দুৱাব বুলি কৈছে। আৰু ইটো লোকপাল সমেত ত্ৰিভুৱন তোৰ পুত্ৰ বহু দুখ দিবে ঘনে ঘন বিনা অপৰাধে মাৰিবেক প্ৰজা ছয় শান্তি কন্যা হৰি আনিবেক দুৰাশয়। এনেকুৱা দুৰাশয় অত্যাচাৰী অসুৰ জন্ম পাব যে সকলো প্ৰজাকে কন্দুৱাব আৰু ছোৱালী নাৰী এইবিলাকক অপহৰণ কৰি আনি নানা ধৰণৰ অত্যাচাৰ কুকৰ্ম লিপ্ত হ'ব বুলি কৈছে। আৰু নানা পাপচয় কৰিব দুৰ্জন সমস্তকে সহি থাকিবক নাৰায়ণ পাছে সাধু হবক কৰিবে অপকাৰ তাসম্বাৰ কোপ আতি হৈব অপাৰ তেবে মহাকোপ কৰি বন্ত কৃপাময় বৈষ্ণৱৰ দেশে আতি নসহিবে হৃদয় আন অপৰাধ হৰি যদ্যপি ক্ষমন্ত বৈষ্ণৱৰ দ্ৰোহ কিঞ্চি তেকো নসহন্ত। কিন্তু এনেকুৱা অত্যাচাৰী সন্তানক আৰু পুত্ৰক ভগৱান বিষ্ণুৱে কেতিয়াও সহ্য নকৰে। আৰু যেতিয়া নেকি বিষ্ণুৰ ভক্তসকলৰ ওপৰত অত্যাচাৰ কৰিব, তেতিয়া এই কথাটো বিষ্ণুৱে কেতিয়াও সহ্য নকৰিব বুলি দ্বিতীক কৈছে। নসহন্ত সাধুক কৰয় পীৰা যি হ'ব পামৰ অল্পতে তাহাক বিনাশন্ত দামোদৰ। সাধুৰ ওপৰত যোনে নেকি অত্যাচাৰ কৰে, সেই কথা কেতিয়াও নাৰায়ণে সহ্য কৰিব নোৱাৰে। নাৰায়ণে কি কৰিব? বধ কৰিবই। এইটো বিশ্ব ব্ৰহ্মাণ্ডত এই কথা চিৰসত্য বুলি দ্বিতীৰ গিৰিয়েক ঋষিয়ে কৈছে। এটাকেহে ভগৱন্ত হৈয়া অৱতাৰ তোৰ দুই তনয়ক কৰিব সংহাৰ যেন ইন্দ্ৰ বৰ্জ ঘাৱে পৰ্বত ভেদয় সেইমতে দুইকো ভেদিবন্ত কৃপাময়। আৰু সেই কৃপাময়ে কৃষ্ণ প্ৰভু দয়াময়ে তোমাৰ এই সন্তান দুটাক কি কৰিব? মাৰিব, পৰাস্ত কৰিব আৰু ইহঁতৰ মৃত্যু হ'ব বুলি দ্বিতীৰ আগত কি কৰিলে? তেখেতৰ স্বামী ঋষিয়ে ক'লে। নাৰায়ণ আক মই পুনঃ আশা কৰোঁ মনত কিন্তু ব্ৰাহ্মণৰ কোপে পুত্ৰ নৌক হত ব্ৰাহ্মণৰ দণ্ডে দগ্ধ যি হ'ব হয় প্ৰাণী সমস্তক যিটো জনে দেই ভয়। এই দুই বিধৰ লোক যেই যোনি যায় তৈতে দুখ মাত্ৰ পাৱয় সদায় নাৰকী সবে অনুগ্ৰহ নকৰয় তৈতে সেহি পাপী হ'ব দুখত পাছয়। দ্বিতীয় বচন শুনি কাশ্যপ বদতি অপৰাধ কৰি মোক কহিলি সম্প্ৰতি অনুতাপ
যুক্তাযুগ কৰিলি বিচাৰ কৃষ্ণ হৰ দুইকো বহু কৰিলি সৎকাৰ মোক আদৰিলি তই এতেকে সাক্ষাৎ তোৰ পুত্ৰ কশীপুৰ পুত্ৰ হৈবে জাত সহ্লাদ প্ৰথম অনুহ্লাদ তাত পৰ হৈবন্ত প্ৰহ্লাদ হ্লাদ নামত অপৰ এসম্বাৰ মধ্যে হৈবে প্ৰহ্লাদ ভকত সাধু মধ্যে গণিবেক যাহাক আগত নিৰন্তৰে মাধৱক থাকিও ক মন বৈষ্ণৱৰ মধ্যত পৰম বিতুপন তাহান মহিমা কিছু শুনা প্ৰাণেশ্বৰী যাৰ গুণে থাকিবে সমস্ত বসুন্ধৰী হৰি যশ সমন্বিতে তান যশস্বয় গাইবেক সমস্ত লোকে নাহিকা সংশয় যাৰ ভাৱে সাধু হব পাইবাক লাগীয়া মন শুদ্ধি কৰিবাক সাধন কৰিয়া সুবৰ্ণ শুদ্ধ কৰে যেন অগ্নি দিয়া সেহি মতে তাৰাৰ কৰিবে শুদ্ধ কায়া তাহাৰ অনন্য ভক্তি ভাৱে ভগৱন্ত সমস্ত জগত সমে সন্তুষ্ট হৈবন্ত প্ৰহ্লাদ আহ্লাদ বুলি দুজন সন্তানৰ জন্ম হ'ব আৰু প্ৰভুৰ গুণগান গাব আৰু প্ৰভুৱে সন্তুষ্ট হ'ব হবে মহাপ্ৰভাৱ মহন্ত বিপৰীত বহুমান ভক্তিও কৰিবে শুদ্ধ চিত্ত তাতে ভগৱন্তক থপিয়া তজু নাতি দেহাদিত অভিমান এৰিবন্ত আতি হৈবে মহাভাগৱত তাৰ কহুচিন লম্পট ভাৱক এৰি হৈবে উদাসীন সুশীল স্বভাৱ সৰ্বগুণৰ আকাৰ হৈব হৰিষিত দেখি সম্পত্তি লোকৰ আনৰ দুখত দুখ মিলয় মনত নহিক শত্ৰু তাৰ ইটো জগতত সমস্ত লোকৰ শোক কৰিবন্ত ক্ষয় চন্দ্ৰে যেন সূৰ্য তাপক বিনাশ হয় তোমাৰ নাতিৰ দৃষ্টি পৰিচ্ছন্ন নাই শুনা যেন ঈশ্বৰক দেখিব সদায় লক্ষ্মীৰ ৰমণ যিটো জগত আধাৰ ভক্তিৰ ইচ্ছায়ে নানা ধৰে অৱতাৰ সজল মেঘৰ তজু সম তজু প্ৰকাশ হয় মুখ পদ্ম জলে যেন চন্দ্ৰৰ আলয় কি কৈছে যে এনেকুৱা ধৰণৰ পুত্ৰৰ জন্ম হ'ব যি নেকি ভগৱানৰ গুণগান কৰিব বুলি ক'লে মুখপদ্ম জলে যেন চন্দ্ৰৰ আলয় মকৰ কুণ্ডল কৰ্ণে কলে জলমল নয়ন বিৰাজে যেন শৰত কমল অষ্ট দুই জলে যেন বন্দুলীৰ পাখি ত্ৰিভুৱন মোহন মধুৰ মন্দহাসী নাচাতিল কুসুম মুকুতা দন্ত পান্তি মাথে মণি খচিত কিৰীটি কৰে কান্তি কপালে তিলক কণ্ঠে কৌস্তুভৰ প্ৰকাশ শ্যাম অংগে বিৰাজে উত্তম পীতবাস শংখ চক্ৰ গদা পদ্ম সমেঁ চাৰি কৰ পঞ্চবৰ্ণ বনমালা দেখি মনোহৰ শ্ৰীবৎস লক্ষ্মীৰ ছটা জলে উৰুস্থলে কম্বু গ্ৰীবা আৰু ৰত্নহাৰ তাত জলে অংগদ কংকন কৰতল আৰকত কাঞ্চী বন্ধ পাত ভুনি শোভে কঁকালত উৰু দুই ৰাম কল জংঘা সুবলিত ৰত্নৰ নুপুৰ ৰাও শুনি মনোনীত